ওম নমঃ শিৱায় বন্ধুসকল, আজি শেষৰ তোৰ বলবমৰ সোমবাৰ, ভাদৰ 2 তাৰিখ আজি ৰাখী পূৰ্ণিমা, আজি বলবমৰ শেষ দিন। আজি আমি এয়া বট ভঙাৰ নিয়ম কৰিবলৈ আহিছোঁ, আগবঢ়াই দিলোঁ আৰু এতিয়া আমি সকলোৱে হাতে কামে লাগি মই এয়া প্ৰভুৰ কাৰণে বেলপাত লৈছোঁ, বগা ফুল লৈছোঁ, ধতুৰা ফুল লৈছোঁ, হালধীয়া ফুল লৈছোঁ, আৰু দুবৰি, আৰু ইয়াতে আছে গংগাজল, গাখীৰ, এইখিনি দেখুৱাব নোৱাৰি। আৰু আজি লাষ্ট পানী আৰু পানী ঢালি 1 ঘণ্টা ৰৈ তাৰপিছত 12টা বজাত পণ্ডিত আহি সামগ্ৰী যোগাৰ যান্ত্ৰী কৰি 1:30টা বজাত মানে পণ্ডিতে পূজাত বহিব। আৰু এই সময়তে আমাৰ যিখিনি আমি ধাগা চাগা বান্ধিছিলোঁ সেইখিনিয়ে কাটি মেলি এজেগাত গোটাই এই নৈত উটুৱাই দিলে আমাৰ আৰু বট মানে আমাৰ আজি বটটো ভাঙিব। আৰু দ্বিতীয় কথা হ'ল কি, আমি এটা ঘৰৰ পৰা নাৰিকল আনি নাৰিকল প্ৰভু চৰণত ভাঙিব লাগিব, তালেহে আমাৰ গাৰ পৰা বলবমৰ সেইটো যাব। এয়া আমাৰ পানী তুলিবলৈ অহাৰ ইয়াত আমি ভগৱানৰ এয়া আজি কাৰ পূজা? নন্দী মহাৰাজৰ পূজা। আজি আমি পূজা ইয়াত কৰি লৈছোঁ, তাৰপাছতে আমি পানী তুলিম। নাৰিকল ভঙা পৰ্ব আমাৰ ইয়াত। পইচা নাপাইছে খিচিৰি